এভৰিৱান স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। বহুদিন পিছত আপোনালোকলৈ ভিডিঅ' এটা লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিব। এতিয়া বাজিছে 11:10। মই এতিয়া খাব লৈছোঁ ফ্ৰুটছ, কিবা এটা খাই লওঁ ভাবিছোঁ। এইটো হ'ল আমাৰ গছৰে হয় ফল। বহুতে চিকু বুলি চিনি পায়, চপোতা বুলিও কয়। এতিয়ালৈকে পকা নাই, এটাও পকাখিনি খাই দিলোঁ। এইটো অলপ অলপ পকিছে। কিবা এটা খাই লওঁ তেতিয়াহ'লে, বলক মোৰ লগত। এইটো এটা মই কাটি লৈছোঁ, ইয়াতে দি দিম ক'লা নিমখ। ক'লা নিমখ অকণমান দি দিছোঁ। মই এইটো খাই বহুত ভাল পাওঁ। এটামান কাটিলে কি হয়, টেঙা ওলায়, কিছুমান মিঠা ওলায়, কিন্তু এইটো যে বহুত মিঠা। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক, মই একেবাৰে খাই লৈ লগ পাই আছোঁ আপোনালোকক। চাওক আম্মাই কিমান তামোল ৰ'দত দিছে। এইবিলাক চব আব্বাই কাটি দিছে, আম্মাই ৰ'দত দিছে। বহুত তামোল। আৰু এইকেইটা জলকীয়া যে আমাৰ গছৰ হয়। এইফালে আছে, এইকেইটা প্ৰায় শুকায়েই গ'ল। এইখিনি আছে। আমাৰ ঘৰৰ একেবাৰে সৰু আম গছ। এইটোৰ বয়স যেতিয়া 3 বছৰ, তেতিয়াৰ পৰাই আম দিয়া ষ্টাৰ্ট কৰিছে। কিন্তু বহুতে কয় গছৰ পুলিৰ পৰা এইটো গছ হৈছে, কিন্তু নহয়। আম্মাই মানে আম খোৱাৰ পিছত এনেই পেলাই থৈ দিছিলে, পিছত হৈছিলে গছটো। এতিয়া বাজিছে 4টা। মই বাহিৰত অলপ খোজকাঢ়ি আছোঁ। বাহিৰত বতাহ দি আছে। এনেকুৱা টাইমত খোজকাঢ়িলে গাটো ভাল লাগে। আৰু ফ্ৰেণ্ডছ, আজিলৈ আহিছোঁ, বাই বাই। মোৰ ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব। আৰু নতুন কোনোবা যদি চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।